এই ভিডিঅ'টো সেইসকল ল'ৰা ছোৱালীৰ কাৰণে যিসকলে হাইস্কুল লেভেলত পঢ়ি আছে আৰু কলেজীয়া জীৱন শেষ কৰিব বা শেষ কৰি উঠিছে, যিটো বয়সক মানুহৰ জীৱনৰ সোণালী দিন বুলি কোৱা হয়, যিটো বয়সত মানুহে যিকোনো কাম কৰিবলৈ ভয় নকৰে। ভাল বেয়া সাধাৰণতে বিবেচনা কৰা নহয়। যেতিয়া মানুহে এটা সুন্দৰ চেহেৰা পাবলৈ সক্ষম হয়, মানুহৰ চকুৰ ৰশ্মি ঠিক থাকে, দাড়ি চুলি নপকে, দুবাহুত জোৰ আৰু পৃথিৱী জয় কৰিব পৰা এটা অসীম সাহস থাকে, যিটো সময়ক কোৱা হয় যৌৱনকাল। যৌৱনকালৰ এই সময়ছোৱাত বহুতৰে জীৱন ধ্বংসও হয় আৰু বহুতৰে জীৱন গঢ় লৈ উঠে। বিশেষকৈ 18 পৰা 26 বছৰৰ এই সময়ছোৱাত মানুহৰ জীৱনৰ সকলোতকৈ কঠিন সময়। এই সময়ছোৱাত যিবিলাক ল'ৰা ছোৱালীয়ে ভাল সংগ বাছনি কৰিব পাৰিছে, তেওঁলোকে পাছলৈ ভাল কেৰিয়াৰ বাছনি কৰি সফল হ'বলৈ সক্ষম হয়, আৰু যিসকলে নিজৰ লগৰীয়া বাছনি কৰাত ভুল কৰে, তেওঁলোকৰ জীৱনটো ধ্বংসৰ পথলৈ গতি কৰা দেখা যায়। মানুহৰ জীৱনত ৰিস্ক লোৱাৰ বেষ্ট টাইম হ'ল যৌৱনকালটো, কাৰণ এবাৰ দুবাৰ ফেইল হ'লেও নতুনকৈ ষ্টাৰ্ট কৰাৰ সুবিধা পোৱা যায়। গতিকে জীৱনত আগলৈ কি কৰাৰ মন আছে তাৰ কাৰণে সকলো এফৰ্ট দিয়া আৰু ৰিস্ক লোৱাৰ বেষ্ট টাইম হ'ল যৌৱনকাল। কিন্তু যেতিয়া মানুহৰ বয়স 30ৰ ওচৰ চাপে, তেতিয়া সাধাৰণতে মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক বিয়াৰ কথা ভাবিবলৈ আৰম্ভ কৰে, আৰু এবাৰ বিয়া হৈ যোৱাৰ পাছত ফেমিলিৰ ৰেছপনচিবিলিটি আহি যোৱাৰ পাছত সাধাৰণতে মানুহে এটা নতুন কামৰ ৰিস্ক ল'বলৈ নিবিচাৰে। সকলোৱে এটাই চিন্তা কৰে, যদি হয় তেতিয়াতো ভালেই, যদি নহয় তেতিয়া কি হ'ব, ফেমিলি কেনেকৈ চলিব, ল'ৰা ছোৱালীয়ে কি খাব, বুঢ়া হৈ অহা মাক দেউতাকৰ দৰৱৰ খৰচ কেনেকৈ আহিব। এনেবোৰ চিন্তাই মানুহক এটা নতুন কামৰ প্ৰতি আগবঢ়াৰ সাহস নিদিয়ে। ফলত সেই মানুহজনে সেই কৰি থকা কামটোকে কৰি বাকী জীৱনটো পাৰ কৰি দিয়ে, লাগিলে তেওঁ সেই কামত সুখী হওক বা নহওক। গতিকে জীৱনৰ এই সোণালী দিনকেইটা কেতিয়াও ৱেষ্ট নকৰিবা, যাৰ ফল তুমি, তোমাৰ পৰিয়াল, তোমাৰ ল'ৰা ছোৱালী বা তোমাৰ মা দেউতা সকলোৱে ভুগিব লগা হয়। কিন্তু যৌৱনকালৰ এই সময়ছোৱাত বেছিভাগ ল'ৰা ছোৱালীয়ে নিজৰ জীৱনক লৈ চিৰিয়াছ নহয়, না তেওঁলোকৰ এইবিলাক ভাবিবলৈ সময় আছে। তেওঁলোকে মাত্ৰ নিজৰ জীৱনটো এনজয় কৰিব বিচাৰে। কিন্তু জীৱনৰ বেদনা সেইসকল বৃদ্ধ লোকক সুধিবা, যিসকলে নিজৰ জীৱনত একো কৰিবই নোৱাৰিলে। বৃদ্ধ বয়সত না মানুহৰ গা ভাল থাকে, না মানুহৰ গাত বল থাকে কিবা কৰিবলৈ। এই বয়সত সকলোৱে সম্পূৰ্ণৰূপে আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায়। যিসকলে জীৱনত কিবা এটা ভালকৈ কৰিব পাৰিলে, তেওঁলোকৰ বাকী জীৱনটো কোনো কষ্ট নোহোৱাকৈ পাৰ হৈ যায়গৈ। কিন্তু যিসকলে জীৱনত একো কৰিবই নোৱাৰিলে, তেওঁলোকে বাকী জীৱনটো আনৰ কথা শুনি বা আনৰ অৱহেলাৰ সন্মুখীন হৈ হ'লেও মৃত্যুক সাৱটি লৈ গৈ বা কিছুমানৰ শেষ আশ্ৰয় হৈ গৈ বৃদ্ধাশ্ৰম। গতিকে এই সময়ছোৱাত ভালকৈ পঢ়ি শুনি ভাল কিবা কৰি গোটেই জীৱনটো ৰজাৰ দৰে পাৰ কৰিব বিচাৰা, নে আনৰ বোজা হৈ মৃত্যুক সাৱটি ল'ব বিচাৰা, তাক চিন্তা কৰা বয়স হ'ল এইটোৱেই। কাৰণ মৃত্যু চিৰসত্য, জীৱ মানেই মৃত্যু। কিন্তু তুমি কৰি যোৱা কামৰ ফল তোমাৰ মৃত্যুৰ পাছত তোমাৰ নেক্সট জেনেৰেশ্যনটোৱে পাই থাকিবনে নাই, আৰু তোমাৰ মৃত্যুৰ পাছতো তোমাক সকলোৱে গৌৰৱেৰে মনত ৰাখিবনে নাই, নে তোমাৰ মৃত্যুত কোনো সুখ প্ৰকাশ নকৰিব, সেইটো ডিপেণ্ড কৰে তুমি এই বয়সত লোৱা ডিচিশ্যন আৰু তোমাৰ সেই কামৰ প্ৰতি থকা একশ্যনৰ ওপৰত। গতিকে জীৱনত ভাল বা বেয়া যিয়ে নকৰা, মাত্ৰ মনত ৰাখিবা, এইটো বয়সত কোনো একশ্যন নলৈ টাইম ৱেষ্ট কৰি তুমি বহুতৰে জীৱন ধ্বংস কৰিবলৈ গৈ আছা। তোমাৰ মা দেউতাৰ সপোন, তোমাৰ হ'বলগীয়া পৰিবাৰৰ আশা সকলোবোৰ শেষ হৈ যাব তোমাৰ এটা ভুল ডিচিশ্যনে। গতিকে সময় থাকোঁতেই একশ্যন লোৱা আৰু জীৱনত সফল হ'বলৈ চেষ্টা কৰা। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। নমস্কাৰ, জয় আই অসম।